খবৰ ভালনে সকলোৰে মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আজি 10 জুন হয়, আমাৰ কাৰণে বহুতে স্পেচিয়েল ডে হয়, বহুত স্পেচিয়েল। আজিৰ দিনতে মানে জুন মাহৰ 10 তাৰিখে আজিৰ দিনত আমাৰ বিদিশা কণমানি জন্ম হৈছিলে, আমাৰ মাজলৈ আহিছিলে। আজি সেইকাৰণে তেওঁ মানে জন্মদিনত চিন ৰাখিবৰ কাৰণে আমি সৰু সুৰাকৈ এটি নিয়ম কৰিছোঁ ঘৰতে, হেপী বাৰ্থডে বুলি। আৰু তাকে বাৰ্থডে বুলি কি কৰোঁ তাকে স্মৃতি হিচাপে ৰাখিবৰ কাৰণে মানে ভিডিঅ'টো কৰিছোঁ। তাকে দিনটো কি কৰোঁ, কেনেদৰে পালন কৰোঁ, সকলোখিনি আপোনালোকক দেখাই থাকিম। ভিডিঅ'টি শেষলৈকে চাই থাকিব দেই। আৰু এতিয়া আপুনি জানিবগৈ লাগে। এতিয়া মই কেক আনিব যাওঁ। বতৰ বেয়া হ'লেও যেনে যাব লাগিব, কাৰণ আমাৰ অকণমানি ফাৰ্ষ্ট বাৰ্থডে হয়। যিমান কষ্ট কৰি হ'লেও, যিমান বৰষুণ বানপানী হ'লেও যাবই লাগিব। ব'লক এতিয়া মই কেকটো আনি লওঁ, তাৰপিছত লগ পাই আছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰা মানে ইমানেই বৰষুণ দিছে নহয়, গোটেই পানী হৈ আছে। মই বাহিৰত আপোনালোকক দেখাই আছোঁ। ইয়াৰ এইফালে চাওক, চোতালত কিমান পানী হৈ আছে। গোটেই বাৰীটো পানীয়ে সোমাই আছে। আৰু এইফালে এয়া যোনমণি বাই আৰু খুৰীদেউ শাক কুটি আছে। এইফালে এক পাক চাই দিয়ক শাক কুটা মানুহকেইজনী। আৰু এইফালে বেলুন ফুলুৱাই আছে। এইফালে চাই দিয়া। এইফালে এয়া ক্ষীৰ বনাব লৈছে। এতিয়া আমি পাই গ'লোহি কেক অৰ্ডাৰ দিয়া মানুহৰ ঘৰত। কেকটো পেকিং কৰি আছে, আপোনালোকক দেখাম চাব। এইটো কেক আহি গ'ল বিদিশা। এতিয়া পেকিং কৰিব, পেকিং কৰি আকৌ ঘৰত খুলি মেলি কেক কটা দেখাম আৰু। এয়া দেখিছে আমাৰ কণমানি শুই আছে। এয়া শুই গ'ল তাই মানে কালিৰ পৰা জ্বৰ উঠি আছে, গাটো ভাল নাই। আৰু সেইকাৰণে গা পা ধুওৱা নাই, এনেই মুখ হাতকেইটা ধুৱাই দিলোঁ। আৰু সেয়া ধুৱাই দিয়া দেখি শুয়ে গ'ল। এয়া সেইফালে আমাৰ কণমানিকো ধুনীয়াকৈ ৰেডি কৰি দিলোঁ। আৰু এয়া দেখিছেনে, আমি দুইজনী চেম পিন্ধি লৈছোঁ, ইউনিফৰ্ম মিলাই লৈছোঁ। বাৰ্থডেত কেনেকুৱা লাগিছে জনাব। এয়া ভালকৈ ব্লাউজকেইটা নিমিলিলে আৰু আজি মানে বাৰ্থডে বুলি মানে মনটো বহুত ভালো লাগি আছে। আৰু এটা মানে দুখো লাগি আছে, কি ক'ম আৰু। আজি মানে সেয়া কণমানি পেহীয়েক যাবগৈ। আজি 11 মাহ মানে হ'ল চাগে ন। আজি মানে সেয়া ঘৰৰ পৰা মাহঁত আহিছে নিবলৈ, তাই সেয়া যাবগৈ। সেইকাৰণে এতিয়া মনটো অকণমান দুখো লাগি আছে। তাকে মই কথা ক'বই পৰা নাই, বহুত দুখ লাগিলে, বহুত মিছ কৰিম চবকে। তাকে চাই থাকক আৰু। এয়া বিশেষকৈ এতিয়া কণমানিক মিছ কৰিব, যিহেতু কণমানিৰ লগত একেৰাহে মানে পেহীয়েকে লৈ থাকে, কণমানিৰ লগত তাইৰ লগতে থকা হয়। সেয়া তাইলৈ বহুতেই মনত পৰিব এতিয়া ইমান দিন থকাৰ পিছত গ'লেগৈ, মনটো অকণমান দুখো লাগে। এতিয়া নগ'লেও নহয়, যাবতো লাগিবই, তাইতো সদায় ইয়াত থাকিব। আমি আজি আমাৰ কণমানি বিদিশা জন্মদিনত চিন ৰাখিবৰ কাৰণে আমি দুটা পুলি ৰুম। এটা হ'ল মধুৰি পুলি, এটা আহোম বগৰী। এতিয়া যিহেতু বাৰিষা বতৰ, গোটেই পানী হৈ আছে, সেইকাৰণে এতিয়া মানে পুলিকেইটা এনেকৈ টাবতে ৰুই থৈ দিছোঁ। পিছত ভালকৈ মাটি দি ৰুব লাগিব আৰু। আমাৰ কণমানি ৰুলে মধুৰি পুলি। আমাৰ ধুনীয়া পুলিকেইটা পানী অকণ দিব ন, সিটো দি দিয়া জানিছে আকৌ দেই, মোৰ দেহাই জানিছে আকৌ। এই আমাৰ বিদিশা কেক আনবক্সিং হৈ গ'ল। এইপিনে ধূপ ধূনা লগাই ধূনা ৰেডি কৰা হৈ গ'ল। এতিয়া অলপ পিছতে আমি কেক কাটিম। এতিয়া মোমাইক আহি পোৱা নাই, 2 মিনিটৰ পিছতে মোমাইক আহিব। মোমাইক আহি পোৱাৰ লগে লগে আমি কেক কটা আৰম্ভ কৰিম।
এয়া বিদিশা মাকে কেক ভাগ কৰি আছে দেই চবকে মোকো দিবা দেই কেক দিছে ক্ষীৰ দিছে আজি পেহী যাবগে কৈছো তুমি যাবাগে নেকি ই আকৌ আহিব দেই তাই গাড়ী থিব লাগে আকৌ আহো না জাগা দে ই আকৌ আহিব দেই এয়া সৌ ভণ্টি এটা আলহী আহিছিলে এতিয়া যাব ওলাইছে গাড়ীত বহি ৰেডি হৈছে যাবগে ভণ্টি বহুত দিন থাকিলে যাব ওলাইছে দুখ লাগিছে উপায় নাই যাব লাগিব হ'ব নেকান্দিবা কেলেনো কান্দিছা আহি থাকিব নহয় কেলে কান্দিবা নেকান্দিবা কান্দিবি যা ধুন ভালকৈ থাকিবা আমি আৰু এটা বস্তু আনিলোঁ সেই বস্তুটো হৈছে এইটো হৈছে মাটি টেকেলি এই মাটি টেকেলিটো আমাৰ কণমানি প্ৰথম বাৰ্থডে ফাৰ্ষ্ট বাৰ্থডে দিনা আমি এইটো আনিছোঁ আমি মনতে ভাবিলোঁ যে এই বাৰ্থডে দিনাৰ পৰাই আমি এই টেকেলিটোত আমি যিমান পাৰোঁ বা আমাৰ কণমানিক মৰমতে কোনোবাই 10-20 টকা দি যায় আৰু আমি হ'লেও যিমান পাৰোঁ ইয়াত সাঁচি ৰাখি যাম ইয়াত সাঁচি যোৱা পইচাখিনি আমি 10-12 বছৰ পিছত এই টেকেলিটো ভাঙিম এই 10-12 বছৰ পিছত আমাৰ কণমানিৰ বাবে বা আমাৰ কণমানিক বহুত সহায় কৰিব বা কণমানিয়ে ভাল এটা কাম কৰিব পাৰিব চাওঁ আমি 10-12 বছৰৰ ভিতৰত আমি এই টেকেলিটোত কিমান পইচা সাঁচিব পাৰোঁ আজি মই প্ৰথম ষ্টাৰ্ট কৰি পইচা ভৰাই আপোনালোকক দেখাই দিওঁ এইটো বাপেক বুলি আজি প্ৰথম টেকেলিটো ফিটা কাটিবলৈ 100 টকা এটা বিচাৰি আনিছোঁ খুচুৰা পইচা নাই বিশেষ গতিকে 100 টকাটোকে ভৰাই মই ফিটা কাটি দিওঁ আগলৈ মাক আৰু বিদিশাই টেকেলিটোত পইচা ভৰাই থাকিব যিমান পাৰে এয়া চাওক মই প্ৰথম ফিটা কাটি দিছোঁ দেই আহিবা কৃষ্ণ ৰাতি হ'ব সোনকালে শিক্ষা যেতিয়া ডাঙৰ হ'ব তাইক মনত পেলাই দিবৰ কাৰণে তাইৰ কাৰণে এটা স্পেচিয়েল ফটো বনাই আনিছোঁ এইটো আজি আমি প্ৰথম বাৰ্থডেতে বনাই আনিছোঁ এইটো কাৰণে তাই যেতিয়া ডাঙৰ হ'ব তাইক আমি দেখাম যে এইটো তোমাৰ প্ৰথম বাৰ্থডেত বনাইছিলোঁ এই ফটোটো গতিকে তাইও মনত ৰাখি যাব যে মা পাপাই মোৰ প্ৰথম বাৰ্থডে এইটো ফটো ৰাখিছিল তাই ডাঙৰ হ'লে ক'ব পাৰিব যে মোৰ একদম সৰু প্ৰথম বাৰ্থডে ফটো আছিল তেনেদৰে মনত ৰাখিবৰ বাবে বা মনত ৰাখিবৰ কাৰণে আমি এটা ডাঙৰ ফটো বনাই আনিছোঁ এই ফটোটো মই ভাবিছোঁ আপোনালোকক এপাক দেখাই দিওঁ চাওক এই ফটোখন বিদিশাক মনত পেলাই দিবৰ বাবে আমি বান্ধি ৰাখিছোঁ এই ফটোখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব ভাল লাগে বিদিশাৰ লগতে আৰু বিদিশা মাকৰো এখনি ফটো বনাই আনিলোঁ নহ'লে মাকে বেয়া কৰিব যে অকল বিদিশা ফটো বনাই আনিলে মোক ফটো বনাই নানিলে বুলি সেইকাৰণে লগতে মাক আৰু জীয়েকৰো ফটো এটা বনাই আনিলোঁ এইটো কেনেকুৱা লাগিছে এইটো জনাব মাক জীয়েক কিউট লাগিছে দেই সেইটো আপোনালোকে এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু লগতে বাপেকটো থাকি গ'ল নেকি বাপেকৰ ফটো নাই নেকি মাক জীয়েকৰ হৈ গ'ল বাপেকটো থাকি গ'ল চাওঁতে ক'ৰবাত আছে নেকি মাক বাপেক জীয়েক বা গোটেই তিনিটিৰ লগতে এটি ফটো আছে দেই নথকা নহয় ময়ো আছোঁ হ'লে মোকো কেনেকুৱা লাগিছে টপাং গ'ল ভাল লাগিছে নে বেয়া লাগিছে আমাৰ গতিকে গাইছ আমাৰ বিদিশা বাৰ্থডে স্পেচিয়েল ভিডিঅ'টো ইমানেই আছিল আমাৰ বিদিশা বাৰ্থডে স্পেচিয়েল ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে এটা লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যিসকলে আমাৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব গতিকে আমি আজি আমাৰ বিদিশা বাৰ্থডে স্পেচিয়েল ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ বাই বাই গেৰানো বাই 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 কেতিয়া এইটো বাই বাই কেতিয়া বাই 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 বাই